পৃথিৱীৰ যি ধৰণে ভৌগোলিক পৰিৱৰ্তন হৈ আছে বিজ্ঞানীসকলে অনুমান কৰিছে যে আগন্তুক 400 বা 500 বছৰ পিছত হয়তো এই পৃথিৱী মানৱ জাতিৰ কাৰণে বসবাসৰ উপযোগী নহ'ব পাৰে। তেতিয়া মানৱ জাতি কলৈ যাব? পৃথিৱীৰ নিচিনা আৰু গ্ৰহ মহাকাশত আছে নে? মংগল গ্ৰহত গৈ মানুহে বসতি কৰিব পাৰিবনে? ইত্যাদি বিভিন্ন বিষয় সামৰি ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। অনুগ্ৰহ কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। সো লেটছ এক্সপ্ল'ৰ। বিজ্ঞানীসকলে বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ ভিত্তিত কৈছে যে পৃথিৱীৰ একদম হাইলাক গ্ৰহ হৈছে প্ৰক্সিমা বি। 2016 চনত আৱিষ্কৃত হোৱা এই গ্ৰহ প্ৰক্সিমা বিলৈ যাবলৈ মানৱ জাতিৰ কাৰণে মুঠেও সম্ভৱ নহয়, কাৰণ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা তৰা প্ৰক্সিমা চেণ্টাৰীলৈ পৃথিৱীৰ পৰা দূৰত্ব হৈছে 4.2 লাইট ইয়াৰ অৰ্থাৎ আলোকবৰ্ষ। এক আলোকবৰ্ষ হৈছে প্ৰায় 9 লাখ কোটি কিলোমিটাৰ বা 6 লাখ কোটি মাইলৰ সমান। নীল আৰ্মষ্ট্ৰঙে এপ'লো 11 নামৰ এক মহাকাশযানৰ মাধ্যমত চন্দ্ৰত পদাৰ্পণ কৰিছিল। এই মহাকাশযানখনৰ গতিবেগ আছিল ছেকেণ্ডত 11 কিলোমিটাৰ, মিনিটত 660 কিলোমিটাৰ, ঘণ্টাত 39,600 কিলোমিটাৰ। ইমান দ্ৰুতগামী মহাকাশযানেৰেও যদি পৃথিৱীৰ আটাইতকৈ ওচৰত থকা তৰা প্ৰক্সিমা চেণ্টাৰীলৈ যায়, তেতিয়াহ'লে কমচে কম 1,10,000 বছৰৰ প্ৰয়োজন হ'ব। আৰু এই প্ৰক্সিমা বি প্ৰক্সিমা চেণ্টাৰীতকৈও 75 লাখ কিলোমিটাৰ দূৰত অৱস্থিত। গতিকে আপোনালোকে এবাৰ ভাবি চাওক, এই প্ৰক্সিমা বিলৈ মানুহ কেতিয়াবা যাব পাৰিবনে? নিশ্চয় কোনোকালে সম্ভৱ নহয়। প্ৰক্সিমা বিক বাদ দি মানৱ জাতিৰ কাৰণে এক আশাৰ ৰেঙনি হৈ পৰিছে এই মংগল। য়েছ, মংগল গ্ৰহৰ কথাই কৈছোঁ, য'ত আপোনালোকে বিভিন্ন নিউজ, বাতৰি কাকত, টিভি চেনেলৰ প্ৰায়ে শুনি থাকে এই মংগল গ্ৰহত অমুকে মাটি কিনিলে, তাত মাটিৰ দাম ইমান লাখ কোটি US$। এই নিউজবিলাক আচলতে কিমান সত্য কেতিয়াবা ভাবি চাইছেনে কেতিয়াবা মংগল গ্ৰহত মানুহ যাব পাৰিবনে? তাত বসবাস কৰিব পাৰিবনে ভৱিষ্যতে? অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাই থাকক। নাছাই ইতিমধ্যে বহুবাৰ এই মংগললৈ ৰবট প্ৰেৰণ কৰিছে। প্ৰতিবেশী এই গ্ৰহটোত মানুহ পঠাবলৈ হ'লে কি কি প্ৰতিবন্ধকতা আছে বা কিমান সময়ৰ প্ৰয়োজন হ'ব, বলক এই বিষয়ে আলোচনা কৰা হওক। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাছাই জনাইছে যে মংগলত মানুহৰ পদাৰ্পণ বাস্তৱত পৰিণত কৰিবলৈ আগন্তুক 200 বছৰৰ প্ৰয়োজন হ'ব। পৃথিৱীৰ পৰা মংগলৰ দূৰত্ব প্ৰায় 14 কোটি মাইল অৰ্থাৎ 22 কোটি কিলোমিটাৰ। বৰ্তমান সময়ত যিবিলাক দ্ৰুতগামী মহাকাশযান আছে, এই মহাকাশযানবিলাকেৰে মংগল গ্ৰহলৈ যাবলৈ কমচে কম 9 মাহৰ প্ৰয়োজন হয়। নাছাই এতিয়ালৈ যিমান মানৱবিহীন যান মংগললৈ প্ৰেৰণ কৰিছে, এই যানবিলাকে মংগল গ্ৰহ পাওঁতে সময় লৈছে প্ৰায় 10 পৰা 11 মাহ। গতিকে নাছাই অনুমান কৰিছে যে মংগলত মানৱ মিছন সম্পন্ন কৰিবলৈ হ'লে সময় লাগিব প্ৰায় 3 বছৰ, অৰ্থাৎ পৃথিৱীৰ পৰা গ্ৰহটোত গৈ আকৌ পৃথিৱীলৈ ঘূৰি আহিবলৈ সময় লাগিব প্ৰায় 3 বছৰ। ইমান দীঘলীয়া যাত্ৰা এটা মহাকাশচাৰীবিলাকে কৰিব পাৰিবনে? এইটো হৈছে সকলোতকৈ ডাঙৰ চেলেঞ্জ। এই চেলেঞ্জৰ প্ৰথম কাৰণটো হ'ল মহাকাশচাৰীকেইজন যিহেতু 3 বছৰ পৃথিৱীৰ বাহিৰত থাকিব লাগিব, তেওঁলোকৰ যিকোনো স্বাস্থ্য সমস্যা, অসুখ বিসুখ মহাকাশতে ঠিক কৰিব লাগিব। ইণ্টাৰনেশ্যনেল ৰিচাৰ্চ ইনষ্টিটিউট ফৰ স্পেচ হেল্থৰ পৰিচালক ডেনো ভিয়েলৰ মতে মহাকাশত যিকোনো সৰু বেমাৰ এটাই মৃত্যুৰ মুখলৈ লৈ যাব পাৰে। নাম্বাৰ 2, মহাকাশযানখনৰ পৰিসৰনো কিমান? ইমান দীঘলীয়া সময়ৰ বাবে মহাকাশচাৰীকেইজন যিহেতু এই ঠেক মহাকাশযানখনৰ ভিতৰতে থাকিব লাগিব, ইয়াৰ ফলত তেওঁলোকৰ এটা সুস্থ মানসিকতা থাকিবনে? এই বিষয়টো হৈছে সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়। নাম্বাৰ 3, সৰ্বশেষত মহাকাশচাৰীকেইজন যেতিয়া মংগল গ্ৰহত অৱতৰণ কৰিব, তেওঁলোকে তাত স্পেচস্যুট পিন্ধিয়ে থাকিব লাগিব, কাৰণ মংগল গ্ৰহৰ তাপমাত্ৰা কেতিয়াবা 170 ডিগ্ৰীলৈ গুচি যায়, আকৌ কেতিয়াবা 0 ডিগ্ৰীৰ তলত নামে। তাৰোপৰি মংগল গ্ৰহত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বহুত বেছি। ইমানখিনি সমস্যাৰ সমাধান কৰি মানৱ জাতিয়ে কেতিয়াবলৈ এই মংগল গ্ৰহত যাব পাৰিবনে? এয়া এক বিৰাট ডাঙৰ প্ৰশ্ন। আপুনি কি ভাবে? তলৰ কমেণ্ট বক্সত জনাওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। ধন্যবাদ।